চুক্তিখন আছিলে সকলো জাতি ধৰ্মাৱলম্বী জাতি জনগোষ্ঠী ৰাইজৰ কাৰণে। তেতিয়া আমাৰ বিটিচি অঞ্চলত ৩৩ লক্ষ জনসাধাৰণ ইয়াত বসবাস কৰি আমি আছিলোঁ। আৰু সেই বিটিচি চুক্তিয়ে অকল কোৱা কথা নহয়, বিটিচি চুক্তিৰ ৪.৩ দফা মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই লৈ আহিছিল। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী দিনাখনলৈকে যিমান জাতি জনগোষ্ঠী এই বিটিচি অঞ্চলত বসবাস কৰি আছে সকলোৱে বিটিচিৰ নাগৰিক বুলি সেই দিনাখনে স্বীকৃতিপ্ৰাপ্ত প্ৰদান কৰিছিল। যাৰ কাৰণে আজি বিটিচি চুক্তি তথা বিটিচিৰ ব্যৱস্থাপনা ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত যদিও হয়, ট্ৰাইবেল ৰাইজৰ লগতে অনাট্ৰাইবেল যিমান জাতি জনগোষ্ঠী আছে সকলোৰে ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক উন্নয়ন, মাটি বাৰী জীৱন সম্পত্তিৰ সুৰক্ষাৰ কথা সেই বিটিচি চুক্তিত স্পষ্টভাৱে লিখিবদ্ধ হৈছে। আজি এই বিটিচি চুক্তি অকল চুক্তি নহয়, ভাৰতৰ উভয় সদন লোকসভা আৰু ৰাজ্যসভাত এই চুক্তিখন বিল হিচাপে আহি সংশোধন হৈ স্বীকৃতিখন মহামান্য ৰাষ্ট্ৰপতিৰ এছাইন চহী পোৱাৰ পিছত এইখন বিটিচি আজি এই চুক্তিখন আজি আইনত পৰিণত হ'ল। আজি আইনত অকল পৰিণত হোৱা নাই, এই বিটিচি চুক্তিখন আজি ভাৰতীয় সংবিধানত সংযোজন হৈ আছে। ইয়াৰ কাৰণে আজি কোনো শক্তিয়ে, কোনো দ্বিতীয় চুক্তিয়ে এই বিটিচি চুক্তিখন কেতিয়াও বাতিল কৰিব নোৱাৰে। কোনো চুক্তিয়ে বিটিচি চুক্তি ২০০৩ চন ১০ ফেব্ৰুৱাৰী জানায়, পাৰ্লিয়ামেণ্টত বিল এমেণ্ডমেণ্ট জানায়, সংবিধানৰ বিল ৰেভিশন জানায়, বে বিটিচি চুক্তিখন কোনো বিটিআর চুক্তিয়া ধ্বংস খালামनो हाया। दिनै বিটিচি চুক্তি ৩৩ লক্ষ জনসাধারণ বিভিন্ন জাতি জনগোষ্ঠী ধর্মাবলম্বী রাইজ আমি সকলোই ৯,০০০ বর্গ কিলোমিটার বিটিচি আমার মাটি কালি। ইয়াৰ ৰেভিনিউ গাঁও আছে, ফৰেষ্ট গাঁও আছে, ইয়াৰ আমাৰ সৰু সৰু কিছুমান টাউন বজাৰ আছে। সৰ্বমুঠ আমাৰ বিটিচিৰ মাটি কালিটো হ'ল ৯,০০০ বর্গ কিলোমিটার। ৰেভিনিউ ৰাজহ গাঁও হিচাপে ৩,০৭৯খন ৰাজহ গাঁও আৰু সৰু সৰু টাউন। সমগ্ৰ বিটিচি অঞ্চলত 40% এৰিয়া, 40% ফৰেষ্ট অঞ্চল। আজি এইবোৰ কথা সকলো বিটিচিবাসী ৰাইজ আপোনালোকে নিজে জ্ঞাত। বিটিচি চুক্তিৰ পূৰ্বে বিটিচি অঞ্চলৰ প্ৰশাসন, চৰকাৰী শাসন যন্ত্ৰ, চৰকাৰৰ দ্বাৰা আঁচনি ৰূপায়ণ না অসম চৰকাৰৰ, না ভাৰত চৰকাৰৰ, না আমি কিবা হ'লে ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক তেনেকুৱা ধৰণৰ আঁচনি, উন্নয়ন, শিক্ষা ক্ষেত্ৰত উন্নতি, আন্তঃগাঁথনি দিশত উন্নতি, এজন এজন ব্যক্তি হিচাপে, সমাজ হিচাপে আমি যি শ্ৰেণীৰ ব্যক্তি নহওক, পৰিয়াল নহওক, আত্মসন্মানেৰে বিটিচি অঞ্চলত জীয়াই থকাৰ কাৰণে তেনেকুৱা পৰিৱেশ বিটিচি সৃষ্টিৰ পূৰ্বে একোই নাছিল। মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ২০০৫ চনত যেতিয়া প্ৰথম বিটিচি মধ্যৱৰ্তীকালীন বিটিচি ইণ্টাৰিম কাউন্সিল যেতিয়া গঠন হ'ল, সেই তেতিয়াৰ পৰাই উন্নয়নৰ যাত্ৰা, পৰিৱৰ্তনৰ যাত্ৰা এই বিটিচি ভূমিৰ আৰম্ভ কৰিছিল।